আজি আমাৰ যিটো ৰঙালী বিহু জাতীয় উৎসৱ ৰংজালী বৈশাগু ইয়াত আজি গৰু বিহু মই সকলো BTR বাসী আৰু অসমবাসীলৈ গৰু বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আমাৰ ৰঙালী বিহুৰো মই শুভেচ্ছা সকলোলৈ জনাইছোঁ আৰু এই চেগতে মই ৰঙালী বিহুৰ শুভেচ্ছা মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিশ্ব নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ মই ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ভাৰতৰ গৃহমন্ত্ৰী আমাৰ সকলোৰে প্ৰিয় নেতা অমিত শ্বাহ ডাঙৰীয়ালৈ মই ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে যোৱা 2 বছৰ কোভিডৰ কাৰণে সমগ্ৰ বিশ্বত মানৱ জাতিটো যিমান কষ্ট পাব লগা হ'ল অনাগত দিনত আৰু তেনেকুৱা পৰিৱেশ যাতে নাহে ইয়াৰ কাৰণে ঈশ্বৰৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ আৰু বড়োলেণ্ডত দীৰ্ঘদিনৰ পিছত এটা শান্তি সম্প্ৰীতি ভাল পৰিৱেশ এটা পাবলৈ সক্ষম হৈছোঁ। তো সেইবেলি মই সকলো জাতি জনগোষ্ঠী আমাৰ সকলো খিলঞ্জীয়া ৰাইজক মই অনুৰোধ কৰিছোঁ যে সকলো যাতে খোলা হৃদয় লৈ সকলো এইবেলি আমাৰ ৰঙালী বিহু উদযাপন কৰে। মই যোৱা বছৰটোত যিসকল মোৰ জ্যেষ্ঠসকলক মই কিবা ভুল কথা কৈছোঁ কেতিয়াবা অনাকাংক্ষিতভাৱে দুখ দিছোঁ ইয়াৰ কাৰণে ক্ষমা বিচাৰিছোঁ আৰু তেখেতসকলক মই আজি সেৱা আগবঢ়াইছোঁ। লগতে মোৰ বন্ধু আৰু মোৰ যিসকল কনিষ্ঠ আছে সকলোকো মই মৰম যাচিছোঁ আৰু মই আশা কৰিছোঁ যে আমি সকলো মিলি ভাল এটা BTR গঢ়িব পাৰিম, ভাল এটা অসম গঢ়িব পাৰিম আৰু বিশেষভাৱে যোৱা বছৰটোত আমি সকলো আনন্দিত হৈছোঁ যে অসমত এজন ভাল নেতাই অসমখন নেতৃত্ব দিছে। আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ ৰাজনীতিক সংস্কৃতিটো পৰিৱৰ্তন কৰাৰ কাৰণে তেখেতে নিজৰ সকলো সময়খিনি সকলো যিখিনি শক্তি সেইটো প্ৰয়োগ কৰিছে আৰু সেইটোৱে অসমখনত অনাগত দিনত ভাৰতৰ ভিতৰত 5খন উন্নত ৰাজ্য হিচাপে গঢ় দিব। আমাৰ প্ৰশাসনিকভাৱে যিবিলাক ৰিফৰ্মেশ্যন কৰিব লাগে মডাৰ্ণাইজেশ্যন কৰিব লাগে সেই দিশতো যথেষ্ট কাম হৈছে আৰু বিশেষভাৱে দুখীয়া গৰীব পৰিয়ালসকলক কেনেকৈ আৰ্থিক সহায় কৰিব পাৰে যোৱা বছৰটোত খুব ডাঙৰ এটা কাম হৈছে। এইটো হৈছে সন্তুষ্টীয় নহয়, ৰাজনীতিক ষড়যন্ত্ৰও নহয় যে এইটো দীঘলীয়া যিটো অস্ত্ৰৰ যিটো প্ৰভাৱ এইটো এতিয়ালৈকে বড়োলেণ্ডত আছে। 30-40 বছৰ ইয়াত মানে অস্ত্ৰ সংগ্ৰাম হ'ল আৰু অস্ত্ৰ সংগ্ৰামটো শেষ হোৱাৰ পিছত এইটো যিটো এটা অস্ত্ৰ উদ্ধাৰ হৈ আছে সেইটো কিছুমান মানুহে সেই অস্ত্ৰবিলাক জমা দিয়া নাই, ৰাখি থৈ দিছিলে। তেনেকুৱা কিছুমান অস্ত্ৰ শস্ত্ৰ বড়োলেণ্ডত থকা আমি আগৰ পৰাই অনুমান কৰিছিলোঁ আৰু সেইটো অসম পুলিচে বৰ্তমান মুখ্যমন্ত্ৰীৰ নেতৃত্বত মানে নিৰবিচ্ছিন্নভাৱে বড়োলেণ্ডখন অস্ত্ৰমুক্ত কৰাৰ কাৰণে যিটো মিছন এটা আছে সেইটো কাম কৰি আছে আৰু সেইকাৰণে এই অস্ত্ৰ শস্ত্ৰবিলাক আজি ৰিকভাৰ কৰি থকা হৈছে আৰু যিমানখিনি অস্ত্ৰ শস্ত্ৰ আছে সেইটো কমপ্লিট ৰিকভাৰ কৰিব লাগিব। এই ক্ষেত্ৰত সমাজখনক মই আহ্বান কৰিছোঁ যে অস্ত্ৰই কেতিয়াও সমাজখন আগুৱাই লৈ যাব নোৱাৰে না সুৰক্ষা দিব পাৰে। তো সেইকাৰণে অস্ত্ৰমুক্ত সমাজ আমি গঢ়িব লাগিব, যুক্তিবাদী এটা সমাজ গঢ়িব লাগিব, গুণগত এটা সমাজ আমি গঢ়িব লাগিব। সেইকাৰণে যিমানখিনি বেআইনী অস্ত্ৰ আছে সেইখিনি আমি সমাজৰ পৰা দূৰ কৰাৰ কাৰণে সকলো যাতে আগবাঢ়ি আহে। এতিয়া ড্ৰাগছৰ এগেইনষ্টত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ষ্টেণ্ড লোৱাৰ কাৰণে আজি যথেষ্ট ড্ৰাগছ প্ৰচলনটো কমি গৈছে, আমাৰ ল'ৰা ছোৱালী ছেভ হৈ গৈছে। ঠিক তেনেধৰণৰ অস্ত্ৰৰ পৰা আমাৰ যিসকলে অস্ত্ৰৰ প্ৰতি এটা বহুত যুৱকসকলে যিসকলে স্কুল কলেজ এৰা যুৱকসকলে নিবনুৱাসকলে যেতিয়া নিজৰ কিবা এটা সমস্যা হয় তেখেতসকলে সেই বেআইনী অস্ত্ৰ বা অস্ত্ৰৰ মানে এটা এক্টিভিটিটো তেখেতসকলে ল'বলৈ বিচাৰে। এতিয়াৰ সমাজটো অস্ত্ৰ লোৱা নহয়, এইটো টেকন'লজিৰ এটা দিন আহিছে। এই সময়ত যাতে কোনো অস্ত্ৰ শস্ত্ৰ ল'বলৈ কোনো অভিভাৱকে নিজৰ সন্তানক বা কোনো সমাজখনে আমাৰ সমাজৰ মূল্যৱান যুৱকসকলক যাতে তেনেকুৱা পৰিৱেশ গঢ়িবলৈ আগবাঢ়ি নাহে মই সকলোকে আহ্বান কৰিছোঁ আৰু যুৱকসকলকো মই আহ্বান কৰিছোঁ যে বৰ্তমান পৃথিৱীত ছায়েন্স এণ্ড টেকন'লজি আৰু ইকনমিটো যেনেকৈ আগুৱাই গৈছে এইখিনি সময়ত আমাৰ বহুমূলীয়া
যুৱ বয়সৰ বহুমূলীয়া সময়টো যদি আমি নষ্ট কৰোঁ তেনেহ'লে অনাগত দিনত আমি না নিজৰ কাৰণে কৰিব পাৰিম, না পৰিয়ালৰ কাৰণে কৰিব পাৰিম, না সমাজৰ কাৰণে কৰিব পাৰিম। আমি কাৰো কাৰণে একো কৰিব নোৱাৰিব আৰু আমি এটা খাৱৰ নিচিনা নিজকে অনুভৱ কৰিব। সেইকাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ, সমাজত থাকি ভাল কাম কৰি নিজকে প্ৰতিষ্ঠা কৰক, নিজৰ ঘৰখনক প্ৰতিষ্ঠা কৰক, নিজৰ সমাজক প্ৰতিষ্ঠা কৰাৰ কাৰণে কাম কৰক। এনেকুৱা কাম যাতে নকৰে যাৰ কাৰণে নিজৰ মা দেউতা, নিজৰ সমাজখনে কষ্ট পাব লগা হয়। এনেকুৱা কাম যাতে কোনো নকৰে। মই সেইটো আজি ৰঙালী বিহুৰ ৰংজালী বৈশাগুৰ এই শুভ মুহূৰ্তত মই সকলোকে আহ্বান কৰিছোঁ। মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ কৰা আৰু সেইটো আমাৰ এই দীঘলীয়া সময়ত সকলোতকৈ ডাঙৰ এটা মানৱতাৰ পদক্ষেপ বুলি ক'ব লাগিব। কাৰণ দৰিদ্ৰ পৰিয়ালবিলাকে বন্ধন বেংকৰ পৰা আদি কৰি লোন লৈ পেলাই যথেষ্ট হাৰাশাস্তি হয়। কিন্তু সেই ঋণ মাফ কৰা যিটো অসমৰ চৰকাৰখনে যিটো দায়িত্ব লৈছে সেইটো সকলোতকৈ মানৱতাৰ এটা ডাঙৰ কাম হৈছে। অৰুণোদয় আঁচনিটো বহুত ডাঙৰ এটা পদক্ষেপ। তেনেকুৱাই বহুত সংস্কাৰমূলক আৰু এমপ্লয়মেণ্ট জেনেৰেশ্যন আৰু লাইভলিহুড ডেভেলপমেণ্টৰ কাৰণে বা লাইভলিহুড মেনেজমেণ্টৰ কাৰণে যিখিনি স্কিম লৈছে সেইটো সফল হওক, সেইটো আশা কৰিছোঁ। BTR হিচাপে আমি দীৰ্ঘদিনৰ পিছত এটা পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছোঁ, এটা প্ৰশাসনিক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছোঁ আৰু সকলো জাতি জনগোষ্ঠীক একেলগে লৈ আমি আগবাঢ়ি যাবলৈ বিচাৰিছোঁ। সেইকাৰণে যোৱা বছৰত এটা ৰাগাম প্ৰগ্ৰাম আমাৰ চৰকাৰৰ তৰফৰ পৰা আমি কালচাৰেল প্ৰগ্ৰাম এটা আয়োজন কৰিছোঁ, য'ত বড়ো, আদিবাসী, আমাৰ শৰণীয়া, ৰাজবংশী, ৰাভা, হাজং সকলো জনগোষ্ঠী যিটো কালচাৰেল প্ৰগ্ৰামবিলাক আমি তাতে শ্ব'কেছ কৰাৰ কাৰণে সুবিধা দিছোঁ। ইয়াৰ পিছত আমি 100টা ভাষাৰ কবিতা এটা সন্মিলনী কৰিছোঁ বড়োলেণ্ডত আৰু সেই কবি সন্মিলনীয়ে আমাৰ কোকৰাঝাৰত বড়োলেণ্ডত যে শান্তি আহিছে, বড়োলেণ্ডত যে শান্তিপ্ৰিয় লোক বসবাস কৰে, আমিও যে উন্নয়ন হ'ব বিচাৰোঁ, এই বাৰ্তাটো সমগ্ৰ ভাৰতত আমি বিয়পাব পাৰিছোঁ। ইয়াৰ পিছত কেইদিনমান আগতে গোটেই কাউন্সিল, ভাৰতবৰ্ষৰ কাউন্সিলক লৈ পেলাই এটা জঠুমা বুলি এটা ইউথ এক্সচেঞ্জ প্ৰগ্ৰাম হৈছে, য'ত নেকি বহুতখিনি সমস্যাবিলাক আলোচনা কৰা হৈছে। আৰু যোৱা বছৰটোত ডাঙৰ কাম এটা হৈছে যে NDPৰ যিসকলে ছাৰেণ্ডাৰ কৰিলে, চিজফায়াৰত আহি এগ্ৰিমেণ্ট একৰ্ড হোৱাৰ পিছত অস্ত্ৰ শস্ত্ৰ তেখেতসকলে গভৰ্ণমেণ্টক জমা দিলে, আজি স্বাভাৱিক জীৱনত আহিল। সেইসকলক 4,000তকৈ অধিক প্ৰাক্তন সদস্যসকলক 4 লাখকৈ অনুদান দিয়া হৈছে আৰু প্ৰায় 274টা কেছ উইথড্ৰ কৰা হৈছে। গতিকে যোৱা বছৰটোত বহুতখিনি ভাল কাম হৈছে। আমি আশা কৰিছোঁ এই বছৰো ভাল কাম হ'ব। প্ৰথমবাৰৰ কাৰণে আমি খুটা কম্বলৰ ৰাজনীতিটো বন্ধ কৰি প্ৰায় 9,000 পৰিয়ালক আমি ছাত্ৰ ছাত্ৰী, দুখীয়া ছাত্ৰ ছাত্ৰীক এটা পৰিয়ালত 5,000কৈ টকা আমি দিবলৈ সক্ষম হৈছোঁ আৰু 9,200 পৰিয়ালক যিসকলে দৰিদ্ৰতা সীমাৰেখাৰ তলত আছে সেইসকলক 5,000কৈ অনুদান দিবলৈ সক্ষম হৈছোঁ। তেনেকুৱা বহুতখিনি আঁচনি আমি হাতত ল'বলৈ পাৰিছোঁ। গতিকে মই আশা কৰিছোঁ এই ৰঙালী বিহুত আমি সকলো পৰস্পৰে পৰস্পৰৰ দুখ দুৰ্যোগবিলাক আমি পাহৰি যাব লাগিব, সকলো মৰম আৰু স্নেহ এনাজৰীৰে লাগিব। তো সেইকাৰণে 7 বিহুটো সকলো ভালকৈ সকলো এনজয় কৰক, এণ্টাৰটেইনমেণ্ট লওক, সকলো নাচ গান ফূৰ্তিৰে নতুন এটা সমাজ গঢ়াৰ কাৰণে, এটা সংকল্পবদ্ধ হোৱাৰ কাৰণে মই সকলোলৈ আহ্বান কৰিছোঁ। ধন্যবাদ।